হেল্ল' এভৰিৱান, মই কুমকুম বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল কুচিজ কিটচেনলৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ মোৰ মায়ে বনোৱা কুকুৰা মাংসৰ আঞ্জা। চাওঁচোন আহক মায়েনো কেনেকৈ বনালে এই কুকুৰা মাংসৰ আঞ্জা। প্ৰথমে এটা বাটিত জিৰা গুড়ি 1 চামুচ, ধনিয়া গুড়ি আধা চামুচমান, ৰঙা জলকীয়াৰ গুড়ি আধা চামুচ। ৰঙা জলকীয়াৰ গুড়িটো আপোনালোকৰ প্ৰয়োজন অনুসাৰে ল'ব। এইখিনি এতিয়া অলপ পানী দি মিক্স কৰি ল'ব ভালকৈ মছলাখিনি। হালধি দিছে 1 চামুচ আৰু এইখিনি এতিয়া খুব ভালকৈ মিক্স কৰি লৈছে যাতে একো গোটা ৰৈ নাযায়। আৰু এইখিনি এতিয়া মিক্স কৰি ৰাখি দিব। এইফালে কেৰাহীত তেল গৰম কৰিছে, মিঠাতেল, পিঁয়াজ দিছে তেল গৰম হোৱাত। মায়ে ইয়াত 2টা পিঁয়াজ লৈছে ডাঙৰ, আৰু জলকীয়া দিছে 4টামান, আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি ল'ব। আৰু তেজপাত দিছে এখিলা। এইখিনি এতিয়া ভালকৈ লৰাই দিছে। লোহৰ কেৰাহী ইউজ কৰিছে মায়ে, কাৰণ লোহৰ কেৰাহীত বনোৱা মাংস সোৱাদটোৱে বেলেগ হয়, বহুত ভাল লাগে খাবলৈ। ইয়াত এতিয়া ইলাচি 3টা আৰু লং 3টা দি দিছে, আৰু আদা নহৰু পেষ্ট দিছে 1 চামুচ। আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে এইখিনি ভাজি থাকিব। পিঁয়াজখিনি ভজা হৈ গ'ল, আৰু ইয়াত এতিয়া ঘুলি থোৱা মছলাৰ পেষ্টটো দি দিছে। এইখিনি এতিয়া ভালকৈ লৰাই গোটেইখিনি মিক্স কৰি দিছে, আৰু মছলাখিনি তেল এৰালৈকে এইখিনি ভাজি থাকিব। জুইটো মিডিয়াম কৰি ৰাখিব। তিনি মিনিটমান ভজাৰ পাছত এয়া মছলাৰ পৰা তেল এৰা আৰম্ভ কৰিছে। এইখিনি আকৌ এবাৰ ভালকৈ লৰাই দিছে, আৰু এতিয়া ইয়াত মাংসখিনি দি দিছে। মাংস প্ৰায় আধা কেজিমান আছিলে, আৰু মায়ে ইয়াতে পিঁয়াজ এটাও কাটি থৈছিলে মাংসখিনিৰ লগত। এতিয়া এইখিনি গোটেইখিনি ভালকৈ মিক্স কৰি দিছে। নিমখ দিছে সোৱাদ অনুযায়ী। এইখিনি এতিয়া খুব ভালকৈ মিক্স কৰি দিছে, আৰু ঢাকন মাৰি সিজিবলৈ দিব 5 মিনিটমান মিডিয়াম ফ্লেমত। এয়া মাংসখিনিৰ পৰা তেল এৰা আৰম্ভ কৰিছে। ইয়াত এতিয়া চয়া চচ দিছে 1 চামুচ, টমেটো চচ দিছে প্ৰায় আধা চামুচমান। আপোনালোকে যদি দিব নিবিচাৰে তেনেহ'লে নিদিলেও কোনো কথা নাই, কিন্তু চয়া চচ আৰু টমেটো চচ দি বনালে আমি ভাল পাওঁ, সেইটো কাৰণে মায়ে দি দিয়ে, আৰু সঁচাকৈয়ে খাবলৈও ভাল হয়। আপোনালোকে এনেকৈ এবাৰ ট্ৰাই কৰিব। আৰু এতিয়া ইয়াত 3টা ডাঙৰকৈ কাটি লোৱা আলু আৰু আধা ফাল স্কোৱাছ ডাঙৰকৈ কাটি লোৱা দি দিছে। ওলকবি দিও বনাব পাৰে, কিন্তু আমাৰ ঘৰত এতিয়া বৰ্তমান ওলকবি নাই কাৰণে স্কোৱাছ আছিলে, স্কোৱাছকেই দি দিছে, আৰু এনেকৈও খাবলৈ খুব সোৱাদ হয়। এইখিনি এতিয়া ভালকৈ লৰাই দিছে গোটেইখিনি, আৰু ঢাকন মাৰি সিজিবলৈ দিব অলপ দেৰি। এইখিনি প্ৰায় 5 মিনিটমান সময় ভাজিব, আৰু মাজে মাজে লৰাইও থাকিব লাগিব। ইয়াত এতিয়া পানী দিব পৰা হৈ গ'ল। গৰম পানী ইউজ কৰিছে মায়ে, ঠাণ্ডা পানী দিলেও হয়। এইখিনি এতিয়া আকৌ ঢাকন মাৰি সিজিবলৈ দিম 15 মিনিটমান সময়। 15 মিনিটমান সিজাৰ পিছত এতিয়া ইয়াত অলপ জালুকৰ গুড়ি দিছে, আধা চামুচতকৈও কম, কাৰণ মায়ে জালুক খাব নোৱাৰে।
মই দিবলৈ কোৱাৰ কাৰণেহে দি দিছে অলপ, যিহেতু আজি ঠাণ্ডা বতৰ আৰু জ্বলা জ্বলা মাংস খাই ভাল লাগিব। মাংসখিনি সিজিলেই এতিয়া ইয়াত আধা চামুচ গৰম মছলাৰ গুড়ি দিছে আৰু খুব ভালকৈ লৰাই দিছে। এইখিনি এতিয়া আৰু 1 মিনিটমান সময় সিজিবলৈ দিব। আৰু এয়া ৰেডি হৈ গ'ল মায়ে বনোৱা টেষ্টি কুকুৰাৰ মাংস। আপোনালোকেও বনাই চাব এনেকৈ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। তেন্তে আজিলৈ আহোঁ।